হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ফেচবুকত ফুল এইচডি ভিডিঅ' আপলোড কৰিব পাৰিব, ফটো আপলোড কৰিব পাৰিব। আপোনালোকে ফেচবুকত সোমাই যাব। মই ফেচবুকত অহাৰ পিছত ইয়াত 3 লাইনছ আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত সেটিং অপশ্যন আছে, সেটিং এণ্ড প্ৰাইভেচি, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা সেটিং অপশ্যনটো বাছি ল'ব। সেটিং অপশ্যনটো পাই যাব। আপোনালোকে সেটিং অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে অলপমান ৱেইট কৰিব। কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত মিডিয়া এণ্ড কণ্টাক্ট বুলি এটা অপশ্যন আছে। আপোনালোকে এই অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ এইবিলাক ফুল এইচডি ভিডিঅ' ফটো এইবিলাক আপোনালোকৰ অফ হৈ থাকিব। আপোনালোকে এইবোৰ অন কৰি দিব। এইবিলাক অফ হৈ থাকিব, আপোনালোকে অন কৰি দিব। 3D ফটো আপলোড দিব পাৰিব। আপোনালোকে এইবোৰ অন কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ কাম শেষ। আপোনালোকে একো কৰিব নালাগিব। আপোনালোকে ইয়াৰ পৰা ফুল এইচডি ফটো ভিডিঅ' আপলোড কৰিব পাৰিব। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।